নমস্কাৰ। আজি আমি জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 3 কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেৰাহে চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ' আপোনালোকে লগে লগে পাই যায়। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে 2 নম্বৰ কুৱেশ্যনটো কি আছে? 2 নম্বৰ কুৱেশ্যনটোত আছে যে 7/12 উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। আমাৰ পৰীক্ষা কৰিব লাগে 7/12 উৎপাদক হয় নে নহয়। তো পৰীক্ষা কৰিলে ইয়াত প্ৰথমে 7 দি 12ক আমাৰ হৰণ কৰিব লাগিব। 7 দি 12ক যদি আমি হৰণ কৰোঁ, 7 প্ৰথম 1ত নাযায়, 11 লৈ লওঁ। 7 11ত কেইবাৰ যাব? 7 একবাৰ যাব। 7 1 গুণ 7। এতিয়া আমাৰ কি কৰিব লাগিব? ইয়াত 1ৰ পৰা 7 নাযায়। ইয়াত আছে এককৰ ঘৰত 1 আছে, ইয়াত আছে দহকৰ ঘৰত 1। ইয়াত এটা 10 আছে। এই 10টো 1ৰ লগত যোগ হৈ কিমান হ'ল? 11। এই দহকৰ ঘৰত এটা 10 আছে, মানে 1 10 1 11 আমি পঢ়ো, কিন্তু ইয়াত 10 আছে, 11 এটা 10 আছে। এই 10টো 1ৰ লগত কি হ'ব? যোগ হৈ 11 হ'ল। এতিয়া এই 11ৰ পৰা 7 যদি আমি বিয়োগ কৰোঁ, 11ৰ পৰা 7 যদি আমি বিয়োগ কৰোঁ, ইয়াত হ'ব 4। এতিয়া এই 7 4 নাযায়। এতিয়া এই 2টো আমি নমাই আনিব লাগিব। এতিয়া 7 42ক কেইবাৰ যাব? 7 42ক কেইবাৰ যাব? 7 42ক 6 বাৰ যাব। 7 6 গুণ 42। এতিয়া যদি আমি বিয়োগ কৰি লাষ্টত বাকহে কিমান থাকিব? 0। এতিয়া 7/12 উৎপাদক হয় নে নহয়? এতিয়া আমি জানিম যে 12 হৰণ 7 সমান সমান কিমান ওলাল? 16। 12ক 7ৰে বাকী নৰোৱাকৈ হৰণ যায়। 12ক 7ৰে বাকী নৰোৱাকৈ হৰণ যায়। এতেকে 7 সংখ্যাটো 12ৰ এটা উৎপাদক হয়। 12ৰ এটা উৎপাদক হয়। অংকটো আমাৰ কমপ্লিট হ'ল। 7/12 উৎপাদক, 7 সংখ্যাটো 12ৰ উৎপাদক হয়। 2 নম্বৰ অংকটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পঞ্চম মানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 2 নম্বৰটো নিজে কৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 3 কি কৈছে? কুৱেশ্যন নম্বৰ 3 আছে 9ৰ প্ৰথম 5টা গুণিতক লিখা। 9ৰ প্ৰথম 5টা গুণিতক লিখা। এতিয়া 9ৰ প্ৰথম 5টা গুণিতক আমি ওলাবলৈ হ'লে যে 9 পূৰণ 1 সমান সমান 9, 9 পূৰণ 2 সমান সমান 18। এতিয়া আমি বঢ়াই গ'লেই হ'ল। 9 পূৰণ 3 সমান সমান 27, 9 পূৰণ 4 সমান সমান 36, 9 পূৰণ 5 সমান সমান 45। এতেকে 9ৰ
প্ৰথম পাঁচটা এতেকে 9 ৰ প্ৰথম পাঁচটা গুণিতক হ'ল 9 তাৰপিছত 18 তাৰপিছত 27 তাৰপিছত 36 তাৰপিছত 45 এইখিনি আমাৰ অংকটো কমপ্লিট 3 তে এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে 3 ৰ বি আৰু বি সি ডি এই চাৰিটা অংক তোমালোকে নিজে কৰিবা ধন্যবাদ আজিৰ ভিডিও ইমানতেই